যে স্যার আপুনি ছাত্ৰ জীৱনৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী হ'ব বিচাৰিছিলে নে বেলেগ কিবা আপোনাৰ গোল আছিলে যেনেকৈ স্যাৰ মই IAS অফিচাৰ হ'ব বিচাৰো মই তাত থাকিম কিন্তু স্যাৰ আপুনি যেতিয়া আমাৰ নিচিনা সৰু ছাত্ৰ জীৱনত আছিলে আপুনিনো কি হ'ব বিচাৰিছিলে আৰু আপুনি মুখ্যমন্ত্ৰী হ'বলৈ কেলে বিচাৰিছিলে স্যাৰ মা মুখ্যমন্ত্ৰী হ'ব বিচৰাটো নাছিলো কাৰণ এটো বহুত কষ্টৰ কাম স্যাৰ ডেফিনেটলি মই ভাল উকিল এজন হ'ব খুজিছিলো কিন্তু উকিল হৈ থাকোতে মনত লাগিলে যে MLA হলে অকনমান বেছি ভালকৈ কৰিব পাৰিম নেকি MLA থাকোতে মনত লাগিলে মন্ত্ৰী হলে বেছি ভাল কাম কৰিব পাৰিম নেকি তাৰ পিছত কেতিয়াবা মনত আহিলে যে মুখ্যমন্ত্ৰী হলে ভাল কৰিব পাৰিম নেকি কিন্তু মুখ্যমন্ত্ৰী নিজে হ'ব নোৱাৰি লগৰ বিলাকে মুখ্যমন্ত্ৰী পাতি দিব লাগিব স্যাৰ হেতু হৈছে আটাইতকৈ ডাঙৰ কথা ডক্টৰ ইঞ্জিনিয়াৰ মানুহ নিজে হ'ব পাৰিব প্ৰফেসৰ নিজে হ'ব পাৰিব মই গুটেকে জনক খুদিম সময় কোনো কথা বহিলো তোমালোকৰ ভাল কি তোমালোকৰ ডক্টৰ নিজে হ'ব পাৰিবা ইঞ্জিনিয়াৰ নিজে হ'ব পাৰিবা সাইন্টিষ্ট নিজে হ'ব পাৰিবা মিউজিচিয়ান নিজে হ'ব পাৰিবা ইঞ্জিনিয়াৰ নিজে হ'ব পাৰিবা কিন্তু MLA আৰু মুখ্যমন্ত্ৰী নিজে হ'ব নোৱাৰি বেলেগে পাতি দিব লাগিব স্যাৰ মোৰ আপোনালৈ আৰু এটা কোৱেশ্চন আছিল যে স্যাৰ আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পিছত যিখিনি আমাৰ কাৰণে কৰিছে আমি বহুত উপকাৰ অনুভৱ কৰিছো কিন্তু স্যাৰ আপুনি কি নিজক মুখ্যমন্ত্ৰী হিচাপে ভাল বুলি ভাবেনে মানে আপুনি কি নিজক সাকসেসফুল মান বুলি ভাবে নেকি স্যাৰ মই মুখ্যমন্ত্ৰী 1.5 বছৰে হৈছে এতিয়া সাকসেসফুলি ভাবিলে এক্সিডেন্ট হৈ যাব গাড়ী এতিয়াতো মই ভাবি আছো যে 10ৰ ভিতৰত মই 1 মান গৈছো নেকি এনেকুৱা লাগি আছে